তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইজ আজিতো বেলেগ ধৰণৰ ভ্লগ হ'বলৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো বেলেগ ধৰণৰ ভ্লগ মানে আজি গাইজ ৰাতি আৰম্ভ কৰি দিছোঁ। তো এখন হাতেৰে গাইজ ফ্লাছ ধৰি আছোঁ মোবাইলৰ। তো আপোনালোকক ভিডিঅ'টো দেখাম। তো গাইজ আজি মোৰ পিছত দেখা পাইছে গাইজ এইখন ফাৰ্ম। তো ফাৰ্মখনৰ ওপৰতে আজি ভিডিঅ' বনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। তো ফাৰ্মখনত গৈ আছোঁ, তো কি আছে কেনেকুৱা, তো আপোনালোকক ভিডিঅ'টো দেখাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিম। তো গাইজ ফাইনেলি আহি পালোঁ। তো গাইজ এইখনে ফাৰ্মখন। তো ভিতৰলৈ গৈ দেখুৱাই দি আছোঁ আপোনালোকক। তো গাইজ প্ৰথমতে ইয়াত ভৰি দুখন ধুই সোমাব লাগিব ভিতৰত। তো এতিয়া মই ভিতৰলৈ গৈ দেখুৱাই দিছোঁ। তো গাইজ ফাইনেলি ফাৰ্মখনৰ ভিতৰলৈ সোমাই আহিলোঁ। তো গাইজ এইখনে ফাৰ্মখন। তো দেখুৱাই দিছোঁ আপোনালোকক। তো এইফালে গাইজ ব্ৰইলাৰ দিয়া নাই, এইখন ব্ৰইলাৰৰ ফাৰ্ম হয়। তো সিফালে ব্ৰইলাৰৰ পোৱালি আছে, তো দেখুৱাই দিম আপোনালোকক সিফালে। তো ইফালেও দিব, দুদিনমান পিছত দিব। আৰু ফাৰ্মখনৰ দীঘল আছে 100 ফুট আৰু বহল আছে 24 ফুট। তো আপোনালোকক দেখুৱাই দিছোঁ ব্ৰইলাৰ পোৱালিবিলাক। আৰু এইটো দেখুৱাইছে গাইছে, এইটো পাইপ লাইন হয়। ইয়াতে ব্ৰইলাৰবিলাকে পানী খাব ইয়াত। তো এইটো পাইপ লাইন হয়। আৰু সিফালে আপোনালোকক গৈ দেখুৱাই দিছোঁ। আৰু এইবিলাক দানা খোৱা বাচন হয় গাইছ, নামটো নাজানো মই কি কয় ইয়াক। তো ইয়াতে ব্ৰইলাৰৰ পোৱালিবিলাকে দানাবিলাক খাব। আৰু এইবিলাক আপোনালোকক ইফালে গৈ দেখুৱাই দি আছোঁ। তো গাইছ এইবিলাকো ব্ৰইলাৰৰ বাচন হয়, বাচন বৰ্তন এইবিলাক ঠিক দিছে। আৰু এইবিলাক ব্ৰইলাৰৰ ঔষধ হয় গাইছ, এইবিলাক ঔষধ হয়। আৰু ইফালে ডাঙৰ হোৱাৰ পিছত ব্ৰইলাৰবিলাক ডাঙৰ হোৱাৰ পিছত ইফালে দিব। ইফালে আপোনালোকক এতিয়া মই আপোনালোকক ব্ৰইলাৰৰ পোৱালিবিলাক দেখুৱাম। হ'ল ব্ৰইলাৰৰ পোৱালিবিলাক, তো দেখা পাইছে গাইছ। তো এইবিলাকে তো একদম সৰুৰ পৰা দিছে। তো আজি 14 দিন হ'ল গাইছ, 14-15 দিন হ'ল পোৱালিবিলাক দিয়া। তো ডাঙৰ হৈছে অলপ অলপ। তো এইটো ব্ৰইলাৰৰ পোৱালি হয় এইবিলাক। তো এইবিলাক ইপিনেও আছে। তো এইখনে ফাৰ্মখন দেখিবলৈ পাইছে গাইছ, ব্ৰইলাৰ ফাৰ্ম এইখন। এইবিলাক দেখিবলৈ পাইছে তো গাইজ। আৰু এইবিলাক ওপৰত টেংকি আছে, পানীৰ টেংকি দেখিবলৈ পাইছে গাইজ। তো এইবিলাক ওপৰত পানীৰ টেংকি আছে। তো ওপৰৰ পৰা ইয়াত টেংকি আছে গাইজ। তো ইয়াৰ ওপৰত টেংকি আছে। তো ইয়াৰ পাইপ লাইন, তো ওপৰৰ পৰা পানী আহে। তো এইবিলাকে ব্ৰইলাৰবিলাক। তো আপোনালোকক কৈছোঁৱে ফাৰ্মখনৰ বহল আছে, ফাৰ্মখনৰ দীঘল আছে 100 ফুট আৰু 24 ফুট বহল আছে। তো এইখন আমাৰ দাদা এজনে নতুনকৈ বনাইছে ফাৰ্মখন। তো কোম্পানীৰ পৰা দিছে। তো এইটোৱে আছিল এটা সৰু ভিডিঅ' বহুদিনৰ মূৰত। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ টাটা বাই বাই। তো আজিলৈ টাটা বাই বাই, নেক্সট ব্লগত লগ পাই আছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিল লাষ্টত এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব। তো বাই বাই আজিলৈ। এটা লাষ্টত 360 ভিডিঅ'লৈকে চাই ল'ব এটা।